ओम सद्धां मेधां यशः प्राज्ञा विद्यां पुष्टिं श्रियं बलं तेजस्मारोग्यं देहि मे हव्यवाहना भूमो अग्ने महाशक्ते सर्वकर्म प्रसादना कर्मान्तरेऽपि सम्प्राप्ते सान्निध्यं कुरु सर्वदा भस्मत्रायुष्कीकरणम् पूजा विश्ववेदाः स्वस्ति नस्तार्चो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु আমি বৰপথাৰ দুবৰণী শিৱ মন্দিৰ প্ৰাংগণত তিনিদিনীয়াকৈ মহাৰুদ্ৰযজ্ঞ আৰু ভূমি পূজন আচলতে আমি এই অঞ্চলত যিখিনি ঐতিহাসিকভাৱে সম্বল আছে যিখিনি মূৰ্তি বা অন্যান্য কীৰ্তিচিহ্ন ইত্যাদি আছে সেইখিনি সিঁচৰিত হৈ আছে গছতলত পৰি আছে মূৰ্তি সেই সকলোখিনিকে একত্ৰিত কৰাৰ এটা পৰিকল্পনা কৰিছোঁ আৰু এভাগ মন্দিৰ বনাব খুজিছোঁ আমি দেৱী দুৰ্গাৰ মন্দিৰ হ'ব এই মন্দিৰভাগ আমি শিৱসাগৰ শিৱদৌলৰ আৰ্হিত নিৰ্মাণ কৰিব বিচাৰিছোঁ আৰু এই তিনিদিনীয়া কাৰ্যসূচীৰ ভিতৰত ইতিমধ্যে ভূমি পূজন হৈ গৈছে অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ বিধানসভাৰ স্পীকাৰ ইয়ালৈ আহিছে হাজাৰ হাজাৰ ভক্ত ইয়াত সমবেত হৈছে আমি আশা কৰিছোঁ যে কম দিনৰ ভিতৰত আমাৰ যি এই অঞ্চলৰ প্ৰকল্প এক মন্দিৰ নিৰ্মাণৰ এই প্ৰকল্প আমি সম্পূৰ্ণ কৰিব পাৰিম আৰু এই প্ৰকল্পত আমি ওচৰতে যিখিনি সিঁচৰিত হৈ থকা মূৰ্তিসমূহ আছে আনি ইয়াতে প্ৰতিষ্ঠা কৰি প্ৰাণ প্ৰতিষ্ঠা কৰাৰ জৰিয়তে আহি থকা দিনত মন্দিৰত তেওঁলোকৰ পূজা অৰ্চনা কৰিবৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰিম স্বাভাৱিকতে আমি যেতিয়া ৰুদ্ৰযজ্ঞ পাতিছোঁ সকলোকে আহ্বান জনাইছিলোঁ আহক আমি দেখিলোঁ যে ৰাইজ হিল্লোল ভাঙি আহিছে কালিও প্ৰায় 20,000 লোক ইয়াত সমবেত হৈছে এনেধৰণৰ ৰুদ্ৰযজ্ঞ এই বৰপথাৰ সৰুপথাৰ অঞ্চলত প্ৰথমবাৰৰ কাৰণে হৈছে আৰু ৰাইজে যেনেদৰে সকলো ভক্তপ্ৰাণ লোক আহিছে ইয়াত তেখেতসকলে সেৱা ধৰিছে তেওঁলোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আমিও সকলোৰে মংগলৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ
সকলোৰে ভাল হওক, বিশ্ব শান্তি বিৰাজ কৰক, অসূয়া অশান্তি ৰোগ ব্যাধিৰ পৰা মানুহ আঁতৰত থাকক, সকলোৰে মংগল হওক, সেইটোকে আমি কামনা কৰিছোঁ।